নমস্কাৰ। আমি যোৱাকালি 10টা বজাত গম পালোঁ গুৰমৌ চন্দামাৰীৰ পৰা এজন খুব দুখীয়া পৰিয়ালৰ মানুহ যোৱা 27 তাৰিখ ৰাতি 2টা বজাত হঠাতে বাহিৰত উঠি মানুহজন নাইকিয়া হ'লে। আজিলৈকে তেখেতৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই। গাঁৱৰ মানুহে বিচাৰ খোচাৰ কৰা বুলি আমি নিশ্চয় গম পাইছোঁ। ওচৰ পাজৰৰ মানুহখিনি কষ্ট কৰি আছে আৰু সেই মানুহখিনিৰ লগতে এই পৰিয়ালটিক সহায় কৰাৰ কাৰণে আমি গড়েশ্বৰ মিছন 2020ৰ পৰা সহযোগ কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু গোটেই সমূহ গড়েশ্বৰবাসী ৰাইজক আমাৰ মিছন 2020ৰ ফালৰ পৰা কাতৰ অনুৰোধ যাতে এই পৰিয়ালটিক মানুহজন বিচাৰি উলিওৱাত সহায় সহযোগ আগবঢ়ায়। এই পৰিয়ালটিৰ এই দুখৰ মুহূৰ্তত সকলোৱে যাতে তেওঁলোকৰ দুখৰ সমভাগী হয় তাৰ কাৰণে আমি মিছন 2020ৰ ফালৰ পৰা বাৰে বাৰে কাতৰ অনুৰোধ জনাইছোঁ আৰু এই মানুহজনৰ কিবা সংসূত্ৰ পালে যোগাযোগ কৰাৰ কাৰণে এতিয়া নম্বৰ দিয়া হৈছে। নম্বৰটো হৈছে 8399051393। মই নম্বৰটো আকৌ এবাৰ কৈ দিছোঁ। মানুহজনৰ কিবা সংসূত্ৰ পালে এইটো নম্বৰত যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। 8399051393। গতিকে সমূহ গুৰমৌবাসীৰ লগতে আমাৰ গড়েশ্বৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিকে এই দুখীয়া পৰিয়ালটিক সহায় সহযোগ কৰাৰ কাৰণে আগবাঢ়ি আহিবলৈ আমি কাতৰ অনুৰোধ জনাইছোঁ। যিজন মানুহ যোৱা 27 তাৰিখে ৰাতি 2টা বজাত ঘৰৰ পৰা বাহিৰত ওলাই বৰ্তমান নিৰুদ্দেশ হৈ আছে, তেখেতৰ নাম ৰত্নেশ্বৰ দাস। তেখেতৰ পৰিবাৰৰ নাম যমুনা দাস আৰু তেখেতৰ ডাঙৰ ল'ৰা মৃণাল দাস। আনুমানিক বয়স আমি গম পোৱাত 50ৰ পৰা 55ৰ ভিতৰত তেখেতৰ বয়স। গতিকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ এই দুখীয়া পৰিয়ালটিক সকলোৱে আহি সহায় সহযোগ আগবঢ়াওক। ধন্যবাদ। হাজবেণ্ডৰ নাম কি আছিলে? ৰত্নেশ্বৰ দাস। তেওঁ কেতিয়াৰ পৰা হেৰাইছে? ৰাতি 2টা বজাৰ পৰা। ৰাতি 2টা বজা? হয়। কিমান তাৰিখৰ পৰা? 27 তাৰিখ হ'লে। আপুনি কি ভাবে কেনেকুৱা হেৰাইছে মানুহজন? মানুহজন ৰাতি উঠিল, বাহিৰত উঠাৰ পিছত মোক মাত দিছে বিচনাত, শুনছে আগে পিছেও বাহিৰত উঠে। ময়ো সিমান এটা উঠি অহা নাই আৰু লগ লাগি। যেতিয়া মানুহজন অলপ দেৰি হোৱাৰ পিছত মই ডাঙৰ ল'ৰাটোক মাতিলোঁ। পুলিচক খবৰ দিছেনে? হয়। যেতিয়া কিবা ইনিচিয়েটিভ লৈছে? পুলিচে একো কৰাই নাই দেখোন ছাৰ। আপোনালোকৰ পুলিচ ষ্টেচন কোনখন পৰে? গড়েশ্বৰ পৰে নেকি? গড়েশ্বৰ থানা আপোনালোকৰ? হয়। মোৰো লিখা পঢ়া একো নাই ছাৰ, একো নাজানো। তাৰপৰা যেতিয়া আৰু হাল্লা লাগিল গাঁৱৰ মানুহ বিচাৰি লাগিল। এতিয়ালৈকে বিচৰা নাই? নাই ছাৰ। তেওঁলোকক সিদিনাখনে খবৰ দিয়া হৈছিল নে যিদিনাখন মানুহ হেৰাইছিলে? কালি দিয়া গৈছে। তাৰমানে বিচাৰিব দিলে মানুহক, গাঁৱৰ মানুহ ক'লা বিচাৰোঁ আমি। এই বহুত জেগা বিচাৰিছে, গোটেই গাঁওখনৰ মানুহ গোটেই বিচাৰিছে আৰু ছাৰ। নাপোৱাৰ পিছত থানাত কৰা গৈছে আৰু সেইখিনিয়ে ক'ব লগা কথা আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যেনেকৈ নহওক বহু কষ্ট কৰি গিৰাজদালিগান লাংটাকালীন বেমাৰ নাথাকি আছোঁ। মই কি ক'ম মানুহটোৰ, মই গুণৰ কথা মই ক'বাই নোৱাৰো। মই অলপমান নহ'লে বিচাৰি ফুৰিব। এই মানুহ আজি মোক গুচি গ'লে পথাৰত গ'লে মোক খাব। যাওঁ একেলগে যাওঁ, মই একলাই ভাল নাপাওঁ। ঘৰৰ ইনকাম কৰা মানুহজন তেখেতে আছিল ন? হয়। ঘৰত কোন কোন আছে আৰু? ঘৰত মোৰ 2টা ল'ৰা ছাৰ, পঢ়া শুনা নাই, অভাৱৰ কাৰণে বাহিৰত গুচি গৈছে ছাৰ। পঢ়াব নোৱাৰিলোঁ দেখি এজন আছে। মোৰ ছাৰ অসুখ হ'ল, আহিল 2 মাহ হোৱাই নাই ল'ৰাটো যাবা। এতিয়া পইচা থাকি ল'ৰাটো আহিব পৰা নাই আৰু বাহিৰতে আছে।